40টা খাহী কাটিছে 40টা খাহী মানে চবকে যি নাহে banget. Ganesha. Hey. Ganesha. Oke anak kan. Itu ভাত দিছে ইয়া itu satunya guys খাই আহিলো মই পাছত আপোনালোকক কৈ আছো এইটো কি আছিল কেনেকা কি হয় বহুত ভিৰ আছিল আৰু ইয়াত বহুত গৰম হয় পাছত কৈ আছো দেই তো গাইস এই ভিডিওটো যোৱাকালিৰ হয় আৰু যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব যোৱাকালি মানে অলপমান মই ভাগৰি গৈছিলোঁ ভাগৰি যোৱাৰ কাৰণে মানে ভিডিওটো এডিট নকৰিলোঁ তো আজি মই এডিট কৰি
আপলোড কৰি দিম আৰু আপলোড কৰিলোঁ আৰু আপুনি চাই আছে। তো মানে এইটো ভিডিঅ'টো আছিলে মানে ইয়াৰ লোকেল এটা ফেষ্টিভেল হৈছে, মানে 40টা খাহী কাটিছে আৰু তাৰপাছত ৰাইজক মানে খুৱাইছে আৰু তেনেকৈ জানো যে যিমানখিনি মানে কৈছে সিমানখিনি মই আপোনালোকক কৈ আছোঁ। মানে সোধাৰ পাছত মোক কৈছিলে মানে 40টা খাহী কাটিছে, তাৰপাছত গোটেই মানে ইছলাম পাৰ্টিত ইমানখিনি ভিলেজৰ মানুহ আছে, ইমানখিনি মানুহক মানে খুৱাইছে। ত' সেইটোতে ময়ো গৈছিলোঁ খাবৰ কাৰণে, ময়ো ভাগ লৈছোঁ, ইছলাম পাৰ্টিত আছোঁ আৰু খাই আহিলোঁ। মজাকৈ বনাইছে, মজাকৈ খালোঁ। তাৰপাছত মানুহ বহুত আছিলে, মই ভিতৰ ফালে যোৱা নাই, মানে কাষতে গৈ খাই বৈ গুচি আহিলোঁ। আৰু তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিছে অলপো তেতিয়া লাইক কমেণ্ট এণ্ড যদি চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব মোৰ নেক্সট ভিডিঅ' পাবৰ কাৰণে। ধামাকা ভিডিঅ' নাহিলেও মই বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে, আৰু সদায় এটা না এটা ব্লগ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজতে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। লগ পাম বেলেগ এটা ভিডিঅ' এণ্ড থেংকছ ফৰ ৱাচিং এণ্ড জয় অসম।